এই ৰেচিপিটো হয়তো সকলোৱে ঘৰত বনায় নহয় জানো বনাবলৈ সহজ কিন্তু মইনো কিদৰে বনালোঁ আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ এয়া চাওকচোন দেখোঁতেই খাওঁ খাওঁ লাগিছে নহয় জানো এয়া হ'ল ঘুগুনি মানে বগা মটৰৰ চব্জি এয়া মটৰখিনি ৰাতি তিয়াই থৈছিলোঁ আৰু 3 বা 4টা গোটাকৈ আলু দি পেলাই ভালদৰে বইল কৰি ল'লোঁ কেৰাহীটো গৰম হোৱাত তাত দিলোঁ তেল আৰু তেলখিনি গৰম হোৱাত তাত দিলোঁ এচামুচ গোটা জিৰাকেইটা ফুটি অহা তাত দুখিলা তেজপাত দি দিলোঁ আৰু দুটা ধুনীয়াকৈ পিঁয়াজ সৰু সৰুকৈ কাটি লৈ পেলাই গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম আৰু আহিলে মছলা 2টা বিলাহী ল'লোঁ আদা নহৰু তাত দিলোঁ নিমখ হালধি লাল মিৰ্চ পাউডাৰটো স্কিপ কৰিব পাৰে কিন্তু মই দিছোঁ আৰু দিলোঁ ধনিয়া পাউডাৰ আগতেও কৈছোঁ ধনিয়া পাউডাৰটো সদায় গোটাকৈ কিনি আনি অকণমান শুকানকৈ ভাজি পেলাই পাউডাৰটো বনাই ল'ব পেকেট পাউডাৰ সেই সোৱাদটো কেতিয়াও নাহে আৰু এই গোটেইখিনি মছলা ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হোৱা পিঁয়াজখিনিৰ ওপৰত ঢালি দিম আৰু তেতিয়ালৈকে ভাজি থাকিম যেতিয়ালৈকে ছাইডৰ দৰি তেল ওলাই নাহে এয়া চাওক ছাইডৰ পৰা ইয়াত তেলটো ওলাইছে এতিয়া আমাৰ মছলাখিনি পাৰফেক্ট কুক হৈ গৈছে এতিয়া তাৰ ওপৰত বইল হোৱা সেই মটৰ আৰু গোটা আলুকেইটা দি ধুনীয়াকৈ মছলাৰ সৈতে মিলাই ল'ম আলুকেইটা গোটাকৈ দিবচোন খাই বৰ ভাল লাগে আৰু যেতিয়া ভালকৈ উতল আহিল তাত দি দিলোঁ মই গৰম মছলাৰ লগতে কেঁচা ধনিয়া পাতো দিব পাৰে কিন্তু মই ধনিয়া পাত দিয়া নাই খাবলৈ যে একদম বহুত সোৱাদ হয় এনেকৈ আপোনালোকে বাৰু ঘৰত বনায়নে আৰু যদি নাই বনোৱা এই ৰেচিপিটো চাই আজিয়ে বনাওক আৰু খাই কেনেকুৱা লাগিল কমেণ্টত কিন্তু জনাবলৈ নাপাহৰিব আৰু যদি মোৰ পেজটোত নতুনকৈ আহিছে তেনেহ'লে মোৰ পেজটোত স্বাগতম আপোনালোকে এটা ফ'ল' মাৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ বাই বাই